হেল্ল' দোস্ত ৱেলকাম বেক মাই ইউটিউব চেনেল। আপোনালোকক মই আজি এনেকুৱা এটা বস্তু দেখুৱাম, মোৰ বিশ্বাসেই হোৱা নাই, এটা চোৱাই নাই, মই চাব যোৱাই নাই এতিয়ালৈকে, কিন্তু মই আপোনালোকক লৈ যাম, দেখুৱাম। এজোপা গছে এবছৰত 60,000 ইনকাম কৰি দিয়ে। কাটিবও নালাগে, একো কৰিব নালাগে, এই পাতত লাগে বোলে। আপুনি বিশ্বাস কৰিছে? মই হ'লে বিশ্বাস কৰা নাই। মই আজি চাব যামেই, আপোনালোককো লৈ যাম, আপোনালোকেও চাব, আপোনালোকে চাই থাকক। মই এতিয়া একো নকওঁ, মই চাই লওঁ তাৰপিছতে ক'ম। মোৰো বিশ্বাস হোৱা নাই, আকৌ লাষ্টত বোলে আপোনালোকক বোলে মিছা কথা হৈ গ'ল বুলি কৈ দিলে আকৌ মোৰে বেয়া হৈ যাব। চ' প্লিজ ব'লক আপোনালোকে চবেই একেলগে চাই আহক। হেল্ল' গাইছ, এতিয়া মই সোমাম। আপোনালোকক মই কৈছিলোঁ এজোপা গছে 60-70,000 বছৰেকত ইনকাম কৰি দিয়ে। এই জেগাত সোমাম, জংঘলৰ ভিতৰত সোমাই যাব লাগে। চ' জংঘলৰ ভিতৰত মই সোমাই যাম। এইটো মোৰ ভাইটি কেইজনমানক মই আনিছোঁ, অকলে যাবলৈ বহুত ভয় লাগে। মোৰ ঘৰৰ ওচৰতে আছে, কিন্তু হ'লেও জংঘলত যাবৰ কাৰণে বহুত ভয় লাগে। হাই হাই। বল। কেচেৰু ফাৰ্ম হয়, ইয়াত কেচেৰু ফাৰ্মৰ ওচৰতে আছে আপোনাৰ গছ বহুতখিনি আছে, আপোনালোকে চাই ল'ব পাৰিব। ইমান ধুনীয়া জেগাবিলাক, ইমান ধুনীয়া লাগে। চ' কেচেৰু ফাৰ্ম চাই ল'ব পাৰিব আপোনালোকে। আপোনালোকক বছৰেকত এজোপা গছে আপোনালোক 60-70,000 য'ত ইনকাম কৰি দিয়ে। সেই গছটোলৈ তলত আহি পালোঁ, আপোনালোকক মই দেখুৱাম। এই গছটো কি গছ হয় আপোনালোকে গম পায়ে চাগে, এতিয়া ওচৰত আহিলোঁ যেতিয়া গম পায়। এই গছটো হৈছে চুমুনীয়া গছ। কিমান চুম গছ আছে চাই ল'ব পাৰিব আপোনালোকে। চাই লওক কিমান চুম গছ আছে ইয়াত। গোটেইবিলাকত চুম গছত যিমান আছে গোটেই ফলো লগায়, চুম ফলো লগাইছে। চুম ফলো দেই, ইয়াত যিমান গছ দেখিছে আপোনালোকে চব চুমুগা ইয়াত লগাব। ইয়াত পলু লগাব, চুম পলু বুলি কয়। আৰু এই চুম পলুৰ পৰা মুগা উৎপাদন হয়। মুগা উৎপাদন কৰি আপোনালোক জানেই মেখেলা চাদৰ কিমান দাম পৰে এইবিলাকৰ। চ' এটা গছত কমেও 10-15 হাজাৰ পলু লগাব পাৰে। পলুকেইটা চাই ল'ব পাৰিব আপোনালোকে। এইটো হয় চুম পলু, চাই লওক। এই পলুৰ পৰা মুগা ওলায়। মুগা মই চুই চাম কেনেকুৱা হয়। পেদাং নে হা? এইটো মুগা হয়। আৰু এইটো কেনেকৈ কিবা কৰে এইটো মই সুধিম, কি কৰে। মানুহ ইয়াত বহুত আছে, ইয়াত ঘৰ চৰ বনাই থাকে। চ' ইয়াত খুব বেছি 2 মাহমান সময় লাগে। 2 মাহমানো সময় নালাগে, এমাহমান সময় লাগে। চাই ল'ব পাৰিব। এইটো চাই লওক আপোনালোকে। চুম পলুৰ পৰা আপোনালোকে মুগাটো মই দেখুৱাই দিছোঁ, কেনেকৈ কি কৰা হয় আৰু কেনেকৈ কৰিব দিয়ে এইবিলাক মই আপোনালোকক দেখুৱাই আছোঁ। চাই লওক আপোনালোকে। এইটো মুগাটো হয়, এইটো মুগা চাই ল'ব পাৰিব। ইয়াত বহুতখিনি আছে আৰু ভিতৰতো আছে, ভিতৰতো আপোনালোকক মই দেখুৱাম। এইটো চাই ল'ব পাৰিব। এইটো জালি হয়, ইয়াৰ ভিতৰতে মুগাটো মেৰিয়াব দিয়া হয়। এইটো চাই ল'ব পাৰে, এইবোৰ চাই ল'ব পাৰিব। আৰু এইটো চাই লওক ইয়াত কিমান থাকিব লাগে। ইয়াত কমেও আপোনাৰ আছে 600-700 আছে, 1000 মান ইয়াত আছে। 1000 আছে বুলি কৈছে ইয়াত, 1000 ভিতৰতে আছে। এইটো চাই ল'ব পাৰিব। এইটো হৈ আছে বৰ্তমান, ইয়াতে মেৰিয়াব চাগে। এইটো নতুনকৈ মেৰিয়াই আছে, চাই ল'ব পাৰি। এইকেইটা অলৰেডি হৈ গৈছে আৰু 2 দিনমানৰ পিছত এইকেইটা উলিয়াব। এইটো চাই ল'ব পাৰিব। এইটো এটা পকা উঠা নাই, এইটো খাব দিছে। ওপৰত পাত নাই, সেইটো কাৰণে খাব দিছে। কেনেকৈ কি কৰা হয়, প্ৰচেছবিলাক কেনেকুৱা হয় চব সুধিম। ইয়াত বহুতখিনি মানুহ আছে। ইয়াত
কৰিও আছে সিহঁতে চ' সুধিম কেনেকৈ উলিয়ায় আৰু মুগাটো কেনেকৈ বনাব দিয়ে আৰু কেনেকৈ হয় এইবিলাক মই আপোনালোকক সুধি দিম আপোনালোকে শুনক উলিয়াইছে সিহঁতে মুগাটো কেনেকৈ উলিয়াই সুধিম এতিয়া মোৰ এইটো আইতাৰ লেখীয়া হয় আইতাই বুলিয়ে মাতোঁ মই গাঁৱত এইটো গাঁৱৰে হয় হ'লেও মানে সিহঁতে ইয়াত থাকে এতিয়া ঘৰ চৰ বনাই ইয়াতে ধুনীয়াকৈ সিহঁতে পলু এইবিলাক ধুনীয়াকৈ কৰি থাকে এইবিলাক এইটো চুমুনীয়া মুগা বুলি কয় হয় নাই আইতা এইটো কি হয় এইটো বৰমুগা এইটো চুমুনীয়া গছত লগাই আপোনালোকে চুম গছত লগাই চুম গছৰ পৰা এইটো ওলায় এইটো কেনেকৈ মেৰিয়াব দিয়া হয় আপোনালোকে এইটো আমি জালি দিওঁ জালি লগাই জালিত এনেকৈ বাঁহৰ কিবা বান্ধিব দিওঁ হয় নেকি তো আপুনি কৈ দিব পাৰিব নেকি ইয়াত কেনেকৈ লগাই চুমপুলিত কেনেকৈ পলুকেইটা লগাই আপোনালোকে কৈ দিব পাৰিব ক'ব পাৰোঁ বাৰু আহক আপোনালোকে দেখুৱাই দিয়ক কেনেকৈ কৰে এইবিলাক হয় নেকি এইটো পকা আদি দিবগৈ এইটো জালি দিব লাগিব কিন্তু সৰুকালতে এইটো খৰিকা দিয়ে খৰিকাত বান্ধি পিনি আমি গছত বান্ধি দিওঁ তাৰপিছত নিজে ভাত খাব উঠে আৰু হয় নেকি এতিয়া ডাঙৰ হৈ পিনি পাত খাই শেষ কৰি পিনি পকা উঠিবৰ কাৰণে নামি পিনি আমি এইটো এইটো কিমান দিন লাগে এনেই পকা উঠিবৰ কাৰণে কিমান দিন লাগে সৰুৰ পৰা 23 দিনৰ পৰা পকা উঠে 23 দিনৰ পৰা 24 দিনৰ পৰা ষ্টাৰ্ট হৈ যায় পকা উঠিবৰ কাৰণে কিবা 3 দিনতে 1 চাল উৰে মানে আৰু 6 দিনৰ পিছত 2 চাল তাৰপিছত মানে 3 ওলায় 3 ওলাৰ পিছত মানে মাইকী ওলাৰ পিছত পকা উঠে এজোপা গছত কিমান ইয়াত পলু এৰি দিয়া হয় আপোনালোকে ডাঙৰ হ'লে মানে খৰিকাটো সৰহকৈ লগায় মানে কিবা আমি দুগৰাকীকে বান্ধো যে তেনেকৈ এতিয়া আপোনালোকে পকা উঠা পলুবিলাকক ক'ত থয়গৈ আপোনালোকে দেখুৱাই দিব পাৰিব জালিটো দেখুৱাই দিয়ক আপোনালোকে আমি চব জালি চালি নিজে বনা এবাৰ মানে কোলাবাৰী কিবা মানে বাগানত মানে অকল মহিলাই মুগা কৰিছে মই মানে 10 গৰাকীৰ বাগত আমি 9 জনীমান লগাইছিলোঁ এবাৰ কৈ দিয়ক আপোনাৰ জালিটো কেনেকৈ লগাই জালিটো মানে আমি জালিটো এনেকৈ বনাইখিনি লগাই দিওঁ মুগা উঠিলে আমি খুব জালি বনা বেছি সৰহকৈ মুগা উঠিলে মানে ডাং জালি বনা জালিটো এনেকৈ বনাই মেলি আমি এনেকৈ পকাটো মানে চিলিঙিত লগাই মেলি এতিয়া বৰ্তমান নাই আৰু আজি লাষ্ট দিন এইটো কমকৈ উঠিছেগৈ এইটো কাৰণে আমি এনেকৈ চিলিঙিত তৰি মেলি জালিৰে সোমাব দিওঁ বাকী কিবাবোৰ পকাবোৰ তুলি মেলি ইয়াত ভৰাই মেলি ৰাতি আমি 9টা বা 8:30টাত গুচি যাওঁ নিজে সোমাই ইয়াত মেৰিয়া নিজে চ' মেৰুৱাৰ পিছত কিমান দিনৰ মূৰত উলিয়াইগৈ আপোনালোকে 6 দিনৰ পিছত জালি ভাঙে 6 দিনৰ পিছত হয় এইটো আপুনি এই মুগাৰ পৰা আপোনালোকে কি বনায় এইটো কি বনায় আপোনালোকে কৈ দিব পাৰিব নেকি চব বনাব পাৰে নিজৰ কথা আৰু মিচিঙৰ কিবা গেৰ বনাব পাৰোঁ চাদৰ মেখেলা মিবুগালু বনাব পাৰোঁ মুদিকুট বনাব পাৰোঁ চব বনাব পাৰে চব ষ্টাইলতে বনাব যি মন যায় তেনেকৈ বনাব পাৰোঁ চ' ইয়াৰ আটাইতকৈ দামী বস্তুটো হৈছে মেখেলা চাদৰ যোনটো পাথৰ মুগা ইয়াৰে বনোৱা হয় নেকি এইটো দাম আছে ন থেংক ইউ ছ' মাছ আপুনি এইটো কৈ দিয়াৰ কাৰণে আৰু মই বহুত দেৰি হ'ল মোৰ অহা ইয়াত আগতে বহুতখিনি ইয়াত মানুহ আছিলে এতিয়া মানুহে নাই এই টিমটোৱে আছে আৰু এতিয়া চ' মই ভালকৈ আপোনালোকক দেখুৱাব নোৱাৰিলোঁ নেক্সট ইয়েৰ যদি ইয়াত যদি চুম পলু যদি ইয়াত লগায় মই আপোনালোকক মই দেখুৱাম এতিয়ালৈকে থেংক ইউ ছ' মাছ আপোনালোকে ভিডিঅ'টো চাই থকাৰ কাৰণে থেংক ইউ